সো হাই এভৰিৱান, আজি এটা মেংগো কেকৰ ৰেচিপি মই ট্ৰাই কৰিলোঁ, যিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। আৰু যিহেতু এতিয়া মেংগো ছিজন চলি আছে আৰু লগতে এইটো কেক একেবাৰে ট্ৰেণ্ডিঙত আছে, গতিকে ভাবিলোঁ আমিও এটা ট্ৰাই কৰোঁ। গতিকে আপোনালোকক শেষলৈকে মই ভিডিঅ'টো দেখাই গৈছোঁ, আপোনালোকে চাই যাওক। এতিয়া মই আপোনালোকক কেকটো অকণমান কাটি দেখুৱাই দিছোঁ। কেকটোৰ ভিতৰৰ টেক্সচাৰটো কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় দেখিলে গম পাব। বহুত টেষ্টি আৰু য়ামি হয় কেকটো। একেবাৰে সহজ পদ্ধতি, ইয়াত কোনো আটা ময়দা কোনো তেনেকুৱা সামগ্ৰী ব্যৱহাৰ কৰা নাই, গতিকে বহুতো হেল্ডি হয়, আপোনালোকে খাব পাৰিব। এতিয়া আহকচোন তেতিয়াহ'লে এই কেকটো বনাবৰ কাৰণে কি কি প্ৰয়োজন চাই যাওঁ। প্ৰথমে এটা মিক্সি ব্লেণ্ডাৰ জাৰ ল'লোঁ, তাত মই 1 কাপ চুজি দিছিলোঁ, যিটো ঘৰতে সাধাৰণতে ৰেগুলাৰ পোৱা চুজি, আমি যিটো চাহৰ লগত ব্যৱহাৰ কৰোঁ খাবৰ কাৰণে সেইটো চুজি। তাত মই চেনি দিছিলোঁ আধা কাপ আৰু এটা কেঁচা ইলাচি ফালি দিলোঁ। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। ইয়াৰ কাৰণে মই কেকটো বনাবৰ কাৰণে এটা পকা আম ল'লোঁ ঘৰৰে। এতিয়া যিখিনি কেক মিক্স মই ৰেডি কৰি ৰাখিছিলোঁ এইখিনি এটা শুকান বইলত দি দিলোঁ। এতিয়া মই যিখিনি আম আছে, আমটো যি লৈছিলোঁ মই এটা আম, সেইটো মই এনেকৈ মিক্সিত সৰু সৰুকৈ টুকুৰা কৰি ইয়াত মই অলপ মালাই গাখীৰ দিলোঁ। গাখীৰখিনি আপোনালোকে ভালকৈ উতলাই যিটো ফুল ফেট গাখীৰ ল'ব, তেতিয়া এনেকৈ মালাইটো ভালকৈ হয় আৰু এনেকৈ ক্ৰিমি ফৰ্মত আহি যায়। যেতিয়া আমৰ লগত এনেকৈ মিক্স কৰি দিয়া যায়, এনেকুৱা হ'লে আপোনালোকে যিটো কেক বনাব গৈ আছে সেইটো বহুত ধুনীয়া এটা টেক্সচাৰ হ'ব। এতিয়া মই কেকৰ মিক্সখিনি বইলটোত যে থৈছিলোঁ সেইখিনি মই আকৌ লৈ ল'লোঁ। এতিয়া যিখিনি মই আমৰ পিউৰি কৰি লৈছিলোঁ, এতিয়া সেইখিনি একেলগে মই মিলাই ভালকৈ মিক্স কৰি ল'ম এডাল হেণ্ড উইক্স দি। এইখিনি মই প্ৰায় 10-15 মিনিটমানৰ কাৰণে অকণমান ঢাকি ৰাখিম, যিহেতু চুজিটো বহুত ফুলি যায়। গতিকে দেখিব ইয়াৰ টেক্সচাৰটো অকণমান টান যেন হ'ব, যিহেতু মই অকল লিকুইড ফৰ্মত ৰাখিছিলোঁ। গতিকে এতিয়া চাব, এয়া চাওক যিটো মই বেটাৰ ৰেডি কৰিছিলোঁ অকণমান ডাঠ হৈ গৈছে। চুজি যিহেতু আপোনালোকেও জানে পানী বা গাখীৰৰ লগত যদি দিয়া যায় বহুতো ফুলি যায়। এতিয়া মই এইখিনি বেটাৰটো মোৰ প্ৰায় ৰেডি হৈ গৈছে। ইয়াত এতিয়া মই এড কৰিম, আপোনালোকে ঘি বা বাটাৰো ল'ব পাৰিব, কিন্তু মই আজি ৰিফাইন। এতিয়া এইখিনি দৰে ভালদৰে মই মিক্স কৰি ল'ম। আপোনালোকে যদি অকণমান বেটাৰটো হয়তো ডাঠ বা পাতলা পায়, এটা জোখত মই যিটো দেখুৱাইছোঁ সেইটো জোখতে কৰিব। গাখীৰ আপোনালোকে এড কৰিব পাৰিব। এতিয়া মই ড্ৰাই ফ্ৰুইটছ দিছিলোঁ, কাজু আৰু পিস্তা, যিখিনি মই চপ কৰি ৰাখিছিলোঁ আগতীয়াকৈ। আপোনালোকে যদি ইয়াত আৰু বেলেগ ড্ৰাই ফ্ৰুইটছ এড কৰিম বুলি ভাবে কৰিব পাৰিব। এতিয়া শেষত মই বেকিং পাউডাৰ 1 টিস্পুন দিলোঁ। ইয়াত কোনো বেকিং চাউডাৰ ব্যৱহাৰ নাই। কেকৰ টিনটো অলপমান এনেকৈ টেপ কৰি এতিয়া এইখিনি মই বেক হ'বৰ কাৰণে ৰাখি দিম। ওপৰত আপোনালোকে এনেকৈ গাৰ্নিচিং কৰিবৰ কাৰণে ড্ৰাই ফ্ৰুইটছ আপোনালোকে যি ইচ্ছা তাকে এড কৰিব পাৰিব। মই কাজু আৰু পিস্তা এড কৰিলোঁ, যিহেতু আমৰ যিটো ,40 মিনিট বেক কৰাৰ পিছত এতিয়া মোৰ কেকটো ৰেডি হৈ গৈছে। এতিয়া এডাল টুথপিকৰ সহায়ত মই চাম কেকটো সিজিছেনে নাই। এতিয়া মই কেকটো সিজা যেনেই পাইছোঁ, গতিকে মই কেকটো নমাই এইটো ঠাণ্ডা কৰি ৰেচিপিটো কেনেকুৱা হ'ল জনাব। আৰু লগতে আজিলৈ ইমানেই আছিলে, বাই।